नमस्कार बंधुসকল মই নাম কারণ आज ভিডিও লৈ আইছো আপোনালোকৰ কাৰণে বৰ্তমান আপোনালোকে শুনি আছে যে আইডিয়া আৰু ভোডাফোন উঠি যোৱাৰ অৱস্থা আহি পৰিছে ভোডাফোনৰ অৱস্থা বহু বেয়া হৈ পৰিছে তো কিহৰ কাৰণে এই অৱস্থাটো হৈছে সেই বিষয়ে মই এই ভিডিওটো আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বিনা টাইম ওয়েস্ট কৰি আজি কামালকা ভিডিও সোনকালে আৰম্ভ কৰি দিও তো বন্ধুসকল আপোনালোকে প্ৰথমতে দেখিছে বহু ধৰণৰ কোম্পানী ভাৰত আছে যেনে ডোকোমো এয়ারসেল বিভিন্ন ধৰণৰ কোম্পানী আমাৰ ভাৰতত কাম কৰি থকা আহা আপোনালোকে দেখা পাইছে তো সেই কোম্পানীবোৰ দেখি আছে যেনে এয়ারসেল কেদিনমান আগতে গুছি গল বন্ধ হৈ পৰিল এই প্ৰাইভেট কোম্পানীবোৰ তো আগতে কি হৈছিল এটা হিষ্ট্ৰী আগত আপোনালোকে জানিব লাগিব যে যেতিয়া আমাৰ দেশ স্বাধীন হৈছিল সেই স্বাধীন হোৱাৰ সময়ত আমাৰ ইকোনমিক কন্ডিশন বহুত তলপৰা আছিল তো কি হৈছে তেতিয়া আমাৰ চৰকাৰে কি কৰিছে বাহিৰা কোম্পানীবোৰ যিমান কোম্পানী আছে যেনে সার্ভিস প্ৰভাইড কৰা কোম্পানীবোৰক ক'লে যে আপোনালোকে আমাৰ দেশলৈ আহক আৰু আপোনালোকে নিজৰ সার্ভিস প্রোভাইড করক ইয়াতে আর আমি তার বিপরীতে আপনার পৰা এটকাও নলম বুলি কৈছিলে কিন্তু এনেভাবে যেতিয়া কৰাৰ পিছত বহুবোৰ কোম্পানী আমাৰ দেশলৈ আহিলে আহাৰ পিছত তেওঁলোকে নিজৰ যে সেক্টৰবোৰ বহালে কৰৰ টকা ইনভেস্ট কৰিলে তাতে কৰাৰ পিছত সকলোকে সার্ভিস প্ৰভাইড কৰি আছে কৰি থকা যেতিয়া 2002 চনত আহে তেতিয়া চৰকাৰে আমাৰ আহি কেনে হিয়তক কয় যে আপোনালোকে যিবোৰ কাম কৰি আছে ইয়াৰ যিবোৰ ৰেভিনিউ আপোনালোকে জেনাৰেট হৈ আছে আপোনালোকে পাই আছে ইয়াৰ কিছুমান পার্সেন্ট আপোনালোকে আমাক দিব লাগিব সরকারক দিব লাগিব বুলি কলে তো কোৱাৰ আৰু যদি সেইবোৰ যদি ইহতে নিদিয়ে তেতিয়া হলে সরকারে কি করব ইহতক ইয়াতে কাম কৰিব নিদিব আৰু কোম্পানীবোৰ বন্ধ কৰি দিব বুলি কৈছিলে তেতিয়া ইহতে ভাবিলে যে তেওঁলোকে ইমান কৰৰ টকা ইয়াতে খৰচ কৰিলে খৰচ কৰাৰ পিছত যদি এতিয়া যদি তেওঁলোকে বন্ধ হৈ যায় তো ইহতৰ কাৰবাৰ বন্ধ হৈ যাব বহুত লস হ'ব সেইভাবে তেওঁলোকে ভাবিলে ইহতৰ কিছু পার্সেন্ট সরকারক দিয়াৰ এটা নিশ্চিততা কিবা ভাবিলে পিছত 2002 চনত এটা তেওঁলোকে এগ্ৰিমেন্ট কৰিলে সেই এগ্ৰিমেন্টটো তেওঁলোকে এগ্ৰিমেন্ট কৰাৰ পিছত তেওঁলোকে 2010 চনত সেই টকাখন দিব লাগিব বুলি তেওঁলোকে এগ্ৰিমেন্ট আছিল তো লাহে লাহে যেতিয়া 2010 চন আহিলে টকা দিয়াৰ সময় আহি পৰিল তেতিয়া সেই কোম্পানীবোৰ কি কৰিলে গলে সৰকাৰৰ লগত টকাটো দিব কাৰণে তো সৰকাৰে কি কৰিলে যে সেই কোম্পানীৰ যিমান মালিকবোৰক খুদিলে যিবোৰ কিবাৰ মালিকবোৰক কোম্পানী মালিকবোৰক খুদিলে আপুনি কি ভিত্তিত আমাক টকাটো দিছে তো কৈছে আপুনি আমাৰ যোনটো ৰেভিনিউ আছে সেই ৰেভিনিউৰ যোনটো আমি সার্ভিস প্ৰভাইড কৰিছো ইয়াৰ ৰেভিনিউ যিখিনি আছিল সেই ৰেভিনিউৰ ভিত্তিত আমি আপোনালোকক টকাটো দিছো কিন্তু তেতিয়া সৰকাৰে ক'লে আমাৰ ইখিনিমান টকা নহয় আমাৰ আৰু অলপ টকা আপোনালোকৰ পৰা পাম তো এই মালিকবোৰে ক'লে কেনেকৈ আপোনালোকে পাব সৰকাৰক খুদিলে তো সৰকাৰে ক'লে যে আমি যেতিয়া আমি এগ্ৰিমেন্টটো কৰিছিলো হেতু হৈছিল এজিআৰৰ ভিত্তিত এজিআৰ মানে হৈছে adjusted gross revenue ইয়াৰ ভিত্তিত আমি ইয়াতে যেতিয়া কন্ট্ৰাক্টটো কৰিছিল ইয়াৰ ভিত্তিতহে কৰিছিল ইয়াৰ মানে হল যে আপোনালোকে ধৰিলক কোনো এটা ঘৰ ৰেন্ট দিছে কোনো ধৰণৰ আপোনাৰ যদি এয়ারসেল কোম্পানী যি ধৰণৰ কাম কৰিছে কোনো ৰেন্ট দিছে সকলো ধৰণৰ কিবা কামবোৰ পৰা যিমান টকা উঠিব তাৰ ইমান পার্সেন্ট সৰকাৰক দিব লাগিব মানে মালিকবোৰৰ মতে কি আছিল যে যিমান টকা আছিল মানে যোনটো সার্ভিস আছিল সেই সার্ভিসৰ টকাটো ইহতে ভাবছিল সরকারক দিব লাগিব কিন্তু সরকাৰৰ মতে কি হয় যে ইহতে কোনো ধৰণৰ বিজনেস কৰিছে কোনো বস্তু বেচিছে বা কিবা কৰিছে ইয়াৰ যিমান টকা আছে তাৰ সকলো বৰ টকা সরকারক দিব লাগিব তো এই তেওঁলোকৰ সরকাৰৰ মতে এইটো আছিল তেতিয়া কি কৰিলে মালিকবোৰে গলে অফিসত যেখানে অতীত বহাই কেনে তেওঁলোকে দেখিলে যে সরকারক তেওঁলোকক 60,000 করোড় টকা দিব লাগিব এয়ারটেলক দিব লাগিব 35,000 করোড় এনেকা বৰ টকা দিব লাগে এয়ারটেলে কি কৰিলে 35,000 করোড়ৰ পৰা তেওঁ 10,000 করোড় দি দিলে আৰু ভোডাফোন আৰু কিবা আইডিয়া দুটা একে কোম্পানী পৰিচালনা হৈ পৰিছে তো দুটা একে কোম্পানী দিব লাগিব 60,000 করোড় টকা কিন্তু দুটা কোম্পানীৰ মাজত আছে মাত্ৰ 12,000 টকা আৰু আগতে লৈছিলে বেংকৰ পৰা এই দুটা কোম্পানী লৈছিল 1 লাখ করোড় টকা লৈছিলে কিন্তু সরকাৰক দিব লাগিব ইয়াতে 60,000 টকা আৰু বেংকক দিব লাগিব লোন আছিল হিয়তৰ 1 লাখ টকা তেতিয়া সরকাৰে ক'লে যে হিয়তৰ যিমান সেক্টৰবোৰ আছিল আপোনালোকে এইটো বেছি দিয়ক বেছি কেনে আমাক টকাবোৰ উধাৰবোৰ দি দিয়ক তেতিয়া যিবোৰ কোম্পানীৰ মালিকবোৰে ক'লে আপোনালোকে হেতু কৰিব নোৱাৰে কাৰণ যিবোৰ আমি যেতিয়া বেংকৰ পৰা লোন লৈছিলো সেই লোনৰ বিনিময় আমি
প্ৰমাণ দিবৰ কাৰণে আমাৰ যিমান সেক্টৰ নম্বৰ আছিল সেই সেক্টৰ নম্বৰ আমি প্ৰমাণ দি কিনে আমি টকাটো উধাৰ লৈছিলো মানে ঋণ লৈছিলো তেতিয়া হলে আমি আপোনালোকে এটো লব কৰিব নোৱাৰে আপোনালোকে ইয়াৰ পৰা টকা এটো বেচিব নোৱাৰে এটো হল বেংকৰ প্ৰপাৰ্টি হৈ পৰিছে তো এইবোৰ কৰাতে পিছতে এইবোৰ কৰি এতিয়া বৰ্তমান কোৰ্টৰ ওচৰত তেওঁলোকে গৈছিলে কিবা বৰে মালিক বৰে গৈছে কোৰ্টৰ লগত কোৰ্টে যে কৈছে যে তেওঁলোকক 21 জানুৱাৰীৰ ভিতৰত তেওঁলোকক টকাবোৰ দিব কৈছিলে আৰু পিছত 21 জানুৱাৰীত তেওঁলোকৰ টকা নাছিলে তো তেওঁলোকক দিব নোৱাৰিলে তেতিয়া হলে এতিয়া মাৰ্চ আহি পৰিলে মাৰ্চত তেওঁলোকে লাষ্ট 21 মাৰ্চ লৈকে টাইম দিছে নেকি যদি এই 21 মাৰ্চৰ ভিতৰত যদি হিয়তে টকা নিদিয়ে যিমান সিও ঠিও আছে যিমান মালিকবোৰ আছে হিবৰক জেললৈ হুমাই দিবা বুলি কথা তেওঁলোকে ৰায় দিছে আদালতে তো ইখিনি আজি কথা যদি তেওঁলোকে টকা নিদিয়ে তেলে ইহত জেলত হুমাই দিব এতিয়া কথাটো হল এইবোৰ যদি ভোডাফোন আৰু আইডিয়া যদি গুছি যায় লস কাৰ হ'ব লস বন্ধুসকল আমাৰে হ'ব কিয়ৰ কাৰণে চাও যদি এতিয়া যদি আইডিয়া আৰু ভোডাফোন যদি গুছি যায় বন্ধ হৈ যায় তেতে থাকিব কেইটা কোম্পানি মাত্ৰ দুটা কোম্পানি কোন কোম্পানি এয়ারটেল আৰু জিও তো দুটাই আমাৰ চয়েস থাকিব দুটা চয়েসৰ ভিতৰত আমাক এটা ফালে যাব লাগিব এতিয়া কি করবে দুটা যদি কম্পিটিশন কৰা মানুহ না থাকিব তেতিয়া ইহতে কি হ'ব একেলগে মিলি যাব আইডিয়া আৰু জিও মিলি যাব একেলগে মিলি যোৱাৰ পিছত কি কৰিব তেওঁলোকে কব যে ইহতৰ ইনক্রিজ কৰিব ৰিচাৰ্জবোৰ ইনক্রিজ কৰিব দামবোৰ তাৰ এই টকাবোৰ আমাক পৰাই লব লাগিব কাৰণ আমাৰ লগত কোনো চয়েস নাই এতিয়া আমাৰ লগত কোনো কাৰণ আমাৰ বহু এটা কোম্পানি নাই যে আমি তাৰ বেলেগৰ লগত যাম কম বেলেগ সিম কাৰ্ড ইউজ কৰিম কাৰণ এতিয়া মাত্ৰ দুইটা কোম্পানি হৈ পৰিছে ইয়াৰ বাবে লস আমাৰে হ'ব তো এইখিনি আছিল ভিডিওটো যদি মোৰ আশা মতে মই আশা কৰো যে এইবোৰ কোম্পানি না যায় কাৰণ এইবোৰ কোম্পানি গলে আমাৰে লস আছে তো সেইভাবে এই কোম্পানিবোৰ ভগৱান কৰে এইবোৰ না যায় তো আজিৰ ভিডিওটো এইখিনি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ